গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ নেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই একদম পুৰা ৰাসৰ পৰাই আৰম্ভ কৰিছোঁ আৰু আজি আপোনালোকক ৰাসৰ মেলাখিনি দেখুৱাম আৰু বিভিন্ন ধৰণৰ দোকানবোৰ বহিছে আৰু ইমান ধুনীয়া ধুনীয়া চাওকচোন বিভিন্ন বস্তু পোৱা যায়। তেতিয়াহ'লে আহকচোন মেলাৰ পিনে সোমাই যাওঁ। এয়া আমি মেলাৰ পিনে আহিলে এয়া হ'ল ব্ৰেক ডেন্স আৰু এইটো হ'ল জাপি আৰু ইয়াত একদম নতুন এটা বস্তু আহিছে আৰু মানুহবোৰ উঠিছে চাবচোন। ইয়াতে ইমান ভিৰ মানে মানুহে ৰখি ৰখি চাই আছে আৰু মানুহবোৰ উঠি কিনে ইমান কান্দিছে মানে কিছুমান পোৱালিও উঠিছে ফূৰ্তিতে কিন্তু একদম পুৰা কান্দি আছে নমাই দিয়া নাই। শুনকচোন হাল্লা। সেইখিনিত যে মানুহৰ ইমান ভিৰ। এতিয়া আমি গ্ৰন্থমেলাৰ পিনে সোমাই আহিলোঁ। এয়া চাওকচোন লাচিত মানুহবোৰো আহি আছে। এতিয়া আমি ইয়াত আহিছোঁ। মই এতিয়া অকণমান ভিডিঅ' কৰিছোঁ আৰু আজি যিহেতু মই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি আপোনালোকক কিছুমান বস্তু দেখুৱাম আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াতে বিভিন্ন ধৰণৰ কাপোৰ আছে, বিভিন্ন জনগোষ্ঠীৰ অসমীয়া, বড়ো, ডিমাচা সকলোৰে মানে কাপোৰবোৰ দি থৈছে আৰু ইয়াত চাওক ভাৰতীয় সংস্কৃতিৰ ইয়াতে লিখাই আছে। সকলো মানে কাপোৰৰ নামবোৰ লিখি থৈছে আৰু ইয়াৰ মানুহবোৰ ইয়াতে আহিছে, আহি ফটো উঠিছে। ইয়াৰ অসমীয়াসকলৰ, বড়ো এইবোৰ গোটেইখিনি মানে বিভিন্ন সাজ আছে আৰু ইয়াতে ধুনীয়াকৈ লিখিও দিছে আৰু পঢ়ি চাব পাৰি আৰু। তাৰপিছত ইয়াৰ শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ ইয়াতে মানে কি ভ্ৰমণ কৰা এইখিনি গোটেইখিনি আছে আৰু ইমান ধুনীয়াকৈ যি দিছে। আৰু এয়া হ'ল নালন্দা বিশ্ববিদ্যালয়। এয়া চাওক ধুনীয়াকৈ দি দিছে আৰু ইমান যে ভাল লাগে আৰু ওপৰত লিখিও দিছে। আৰু এয়া চাওক এইপিনে আপোনাৰ ধুনীয়াকৈ দিছে ৰাসৰ আৰম্ভণি এইখিনি গোটেইখিনি লিখি থৈছে আৰু এয়া হ'লে ৰাম সেতু আৰু ইয়াতে ৰাম মন্দিৰ দি দিছে আৰু ইমান ধুনীয়াকৈ দি দিছে আৰু লিখিও দিছে আৰু বিশেষকৈ সেইকাৰণে বেছি ভাল লাগিছে আৰু সকলোৱে পঢ়ি চাব পাৰে। আৰু এয়া হ'লে ৰামৰ বনবাস যাত্ৰা ক'ৰ পৰা ক'লৈকে গৈছিল সেইখিনি দি থৈছে আৰু ইমান যে ধুনীয়া লাগিছে আৰু এইখিনিৰ পৰা চাই কিনে মানে খুব ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশটো চাওকচোন আৰু ইমানেই ভাল লাগিছে যে সকলো মানুহে ইয়াতে আহি চাই আছে। তাৰপিছত আমি ওলাই আহি ইয়াৰ মন্দিৰৰ পিনে আহিলোঁ। এয়া মন্দিৰ চাওকচোন পূৰা লাইটিং কৰি দিছে আৰু ইমান ধুনীয়া লাগিছে যে আৰু এয়া চাওকচোন মন্দিৰটো কালাৰ চেঞ্জ হৈ থাকে আৰু ইয়াতো মানুহ আৰু ইয়াত মানে কি হয় সন্ধিয়াই হওক বা ৰাতিয়ে হওক যেইটাই বাজক মানুহ একদম ভৰ্তি আৰু পূৰা মানুহ আহে আৰু চাওকচোন মানুহ। তাৰপিছত এয়া কালাৰ আহি আছে মন্দিৰটো ইমান ধুনীয়া লাগিছে যে এতিয়া ৰাতি হৈছে আমিও আহি আছোঁ অলপ চাই আছোঁ। আজি যিহেতু মেলা দোকান আমি গোটেইখিনি মানে আজি চাইছোঁ। তাৰপিছত এয়া আমি ধুনীয়াকৈ আহি আছোঁ। আহি এতিয়া আমি দোকানৰ পিনে গৈ আছোঁ অকণমান কিবা কিবি চাওঁ আৰু কাপোৰ আৰু সিপিনে ভিতৰৰ পিনে সোমাব নোৱাৰি আমি বাহিৰৰ পিনে চাই আছোঁ। এয়া কেইখনমান মেখেলা মানে ভাল লাগিল। এয়া দোকানীবোৰ ইয়াতে বহি আছে, আমি কেইখনমান মেখেলা চাই আছোঁ আৰু গামোচাবোৰ চাওকচোন ইমান ধুনীয়া যে আৰু মানে কি ইয়াতে বহুত দূৰ দূৰণিৰ মানুহবোৰ আহে দোকান দিয়াৰ কাৰণে আৰু ইমান ভাল লাগে আৰু এয়া গামোচা চাওক ইমান ধুনীয়া গামোচা আৰু ইয়াৰ কাপোৰ চাই আছোঁ আৰু এয়া চাওক মাফলা চাই আছোঁ। ইয়াৰ পৰা কেইটামান বস্তু ল'লোঁ ভাল লগাবোৰ পচন্দ কৰি আৰু মানুহ সকলোৱে নিজৰ পচন্দমতে বস্তুবোৰ লৈ পিনে পুৰি আছে গাহৰি, মিছা মাছ, কেঁকুৰা বিভিন্ন ধৰণৰ বস্তু পৰিছে আৰু মানুহৰ ভিৰ চাওক। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভাল পালে তেতিয়া লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।